কয়াকুছিত অষ্টমবাৰৰ বাবে উদযাপিত হ'ল ৰঙালী বিহু। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত অষ্টমবাৰৰ বাবে এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু 2025 উদযাপন কৰা হৈছে। এক বহাগত কয়াকুছি মহাবিদ্যালয়ৰ মুকলি বাকৰিত অনুষ্ঠিত এই বিহু উৎসৱে সমগ্ৰ অঞ্চলত আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি কৰিছে। অনুষ্ঠানৰ আৰম্ভণিতে সম্পাদক আব্দুল জলিলৰ পৰ্যবেক্ষণত বিহুতলী চাফাই অভিযান আৰু অলংকৰণ কৰা হয়। তাৰ পিছতে কয়াকুছি বিহু সন্মিলনৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে বিহু সন্মিলনৰ পতাকা বিহুৱান উত্তোলন কৰে। একে সময়তে বিহু সুৰক্ষা সমিতিৰ পতাকা বৰপেটা জিলাৰ সম্পাদক কুলেন চন্দ্ৰ দাসে উত্তোলন কৰে। অনুষ্ঠানত বিশিষ্ট লেখিকা ৰমিছা বেগমে বিভিন্ন জাতি জনগোষ্ঠীৰ বস্ত্ৰ আৰু লোকশিল্প প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে। কয়াকুছি বিহু সন্মিলনৰ প্ৰধান সম্পাদক ডাক্তৰ আব্দুল কদুছ সিকদাৰৰ পৰিচালনাত বিহুৱান, ৰিহা, মেখেলা চাদৰ, জনগোষ্ঠীয় সাজপাৰ আৰু বিহু সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয়। কণ নাচনীসকলৰ বিহু নৃত্যৰ লগতে সভাপতি ইছমাইল হুছেইনে আৰু ঢুলীয়া মাজম আলী আহমেদৰ বিহু সম্পৰ্কীয় গীত মাতেৰে অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। সভাৰ শেষত প্ৰধান সম্পাদক ডাক্তৰ আব্দুল কদুছ সিকদাৰে কয়াকুছি সাহিত্যিক নুৰ হুছেইন, হামিদা বেগম, সাংবাদিক মুজামেল হক, মুকছেদুল ইছলাম, ইছফাকুৰ ৰহমান, চাহাদত আলীৰ লগতে উপস্থিত সকলো নাচনীকে ধন্যবাদ জ্ঞাপন কৰে। কয়াকুছিৰ পৰা বলেন দাসৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। প্ৰথমতে আপোনালোকৰ অসমবাসীৰ লগতে যিসমূহ প্ৰৱাসী অসমীয়া আছে বিভিন্ন ৰাষ্ট্ৰ তথা ৰাজ্যত প্ৰতিগৰাকী ব্যক্তিলৈ ৰঙালী বিহুৰ লগতে অসমীয়া আজি গৌৰৱৰ দিন, কাৰণ আমাৰ কয়াকুছি বিহু সন্মিলন 2017 চনতে স্থাপিত হৈ অষ্টম বছৰ এইবাৰ অতিক্ৰম কৰিলে। বিগত সময়ত আমি 250-300 নাচনী আমি 5দিনীয়া কাৰ্য আখৰা কৰি আমি ধুনীয়াকৈ ইয়াতে বিহু অনুষ্ঠিত কৰা হৈছে। এই বছৰ বা কিছু বছৰ ধৰি বিশেষকৈ ৰমজান মাহৰ কাৰণে ৰোজা, যিহেতু এইখিনি অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চল, গতিকে ৰোজাৰ কাৰণে আমি নাচনীসকলক আখৰা কৰিব পৰা নাই। কিন্তু আগন্তুক দিনত যিহেতু ৰমজান মাহৰ এটা অনুকূল এটা পৰিৱেশ হ'ব, আগন্তুক দিনত বিশেষকৈ অহা বছৰত আমি আশা কৰিছোঁ যে 500 নাচনী আমাৰ এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আখৰা কৰি প্ৰশিক্ষণ দি ইয়াতে সুন্দৰভাৱে দুদিনীয়া কাৰ্যসূচীৰে আমি কয়াকুছি বিহু সন্মিলনৰ উদ্যোগত বিহু আমি অনুষ্ঠিত কৰিম। আৰু বিশেষকৈ আমি আমাৰ যি বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ অসমীয়া জাতি গঠিত হৈছে, আৰু এই জাতি যি জাতীয়তা সংস্কৃতি, এই সংস্কৃতি আমি চলাই কৰিম, সেইখিনি আহ্বান। কয়াকুছি বিহু সন্মিলনলৈ আহি প্ৰথমে মই নথৈ আনন্দিত হৈছোঁ, আৰু এই অনুষ্ঠানৰ পৰা ইয়াত সমবেত হোৱা সকলোৰ লগতে সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এইখন অনুষ্ঠান বহুদিনৰ পৰাই চলি আছে, প্ৰতি বছৰে আজি 7-8 বছৰ হ'ল এইখন অনুষ্ঠান বিহু সন্মিলন ইয়াতে পাতে। গতিকে এইবাৰো আমি আশা কৰিম ইয়াৰ পৰাই এটা সমন্বয়ৰ বাৰ্তা কঢ়িয়াই যাওক, গোটেই অসমবাসীয়ে জানক যে আমাৰ মুছলমান অধ্যুষিত অঞ্চলতো বিহু বেছ ধুমধামেৰে পালন কৰা হয়। বিহু এনেকুৱা এটা অনুষ্ঠান য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মানুহেই উদযাপন কৰে। ইয়াতে বস্ত্ৰ প্ৰদৰ্শনী আৰু কি লোকশিল্প প্ৰদৰ্শনী এটা, তাৰমানে বিভিন্ন জনগোষ্ঠীৰ বস্ত্ৰ প্ৰদৰ্শনী আমাৰ বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন ডাঙৰীয়াৰ উদ্যোগত ইয়াতে আজি প্ৰদৰ্শনী অনুষ্ঠান হ'ল। সেইটো উদ্বোধন কৰি নথৈ মই আনন্দিত হৈছোঁ, আৰু ইছমাইল হুছেইন ডাঙৰীয়াৰ লগতে ইয়াৰ আয়োজকসকলক মই ধন্যবাদ জনাইছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিহু সুৰক্ষা সমিতি অসম বৰপেটা জিলাৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে আমি দেখিছোঁ যে কয়াকুছিত এই বিহু সন্মিলন হয়, এইবাৰ নহ'ব। আমাৰ বিহু সুৰক্ষা সমিতিৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰী গঢ়ি তোলা, আৰু আমি বিভিন্ন ঠাইত গৈ আমাৰ যি লোক সংস্কৃতিৰ যি পৰম্পৰা এইবিলাক পৰীক্ষা কৰি এইবিলাকক আমি বৰ্তাই ৰখা। আমাৰ মাজত আজি আইনাম, বিয়ানাম, জিকিৰ জাৰি আদি কৰি লাঠি খেলা বিভিন্ন অনুষ্ঠান আমাৰ নোহোৱা হৈছে। আমাৰ উদ্দেশ্য হ'ল আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব, আমি নিজেও শিকিব লাগিব, আৰু আমি অভিভাৱকসকলেও শিকিব লাগিব, আৰু আমাৰ থলুৱা পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব।